Hello everyone, welcome back to my YouTube channel. Morangama channel পৰা সকলোকে স্বাগতম জনাইছো। আজি মই মৰ্নিংৰ পৰা ব্লগ ষ্টাৰ্ট কৰিছো। হেয়া চাওক মোৰ দোস্তিহত আমি সবে গৈ আছো পিকনিক খাবলে অৰুণাচল জেগালৈ যাম। আজি কোনখিনিত যাম এতিয়া কৈ নিদু পাছত কৈ দিম। সো আজি কি কৰিম আৰু কি চাম সকলো দেখাও আপোনালোককো। সো মোৰ ভিডিওটো স্কিপ নকৰাকৈ এনলৈ চাই থাকক। এতিয়া আমি আহি পালো পাৰামেডিকেললৈ। ইয়ালৈ বাস আহিব, এই কাৰণে আমি বাসৰ কাৰণে সবে ওয়েট কৰি আছো। হেয়া চাওক মাজুলী ছোৱালী আমি সবে এতিয়া গোট খাই আছো। ফাইনেলি আমাৰ বাস আহিলে। এতিয়া আমি উঠিবলৈ ৰেডি হৈ আছো। এতিয়া এজনী কৈ বাছত উঠিছে। এতিয়া আমি নিজৰ সিটত বহিলো আৰু যাবলৈ আৰম্ভ কৰিছো। গাইস এতিয়া আমি বাছত নাচি গৈ আছো। এয়া চাওক পিকনিক বুলি ক'লে মানে সকলোৱে জানে, সকলোৱে ফূৰ্তি কৰি যাওঁ। তো সেইকাৰণে আমি আজি নাচি গৈ আছো। এনেকৈ নাচি ফূৰ্তি কৰি এতিয়া ফাইনেলি জেগালৈ আহি পালো। আপোনালোকক জেগাটোৰ নাম কৈ দিম বুলি কৈছিলো, এতিয়া কৈ দিয়াছো। এয়া হ'ল পাহাৰীয়া অঞ্চল ডিমৌ নদী। আমি ডিমৌ নদীত আজি পিকনিক খাবলৈ আহিছো। ফাইনেলি আহি পালো আৰু কি চাম সকলো দেখুৱাম আৰু প্লেচখন আপোনালোকক ভালকৈ দেখুৱাইছো। চাওক চাই থাক। ফাইনেলি বাছৰ পৰা নামিলো। এয়া চাওক ব্ৰেকফাষ্ট কৰিব আৰম্ভ কৰিছো আৰু আমি ব্ৰেকফাষ্ট কৰিম আমি ব্ৰেডেৰে। আমি সবে কাম কৰিবলৈ আৰম্ভ হৈছে। সেয়া চাওক বিলাহী আৰু বন্ধাকবি আৰু গাজৰ, সেয়া চাওক বিলাহী। তাৰপিছত সেইটো চবটো মিক্সাৰ কৰি পেলাই আমি কি বনাম, চালাড বনাম। আৰু ইয়াতে আমাৰ মেম ছাৰহঁতে গাহৰি মাংস ফুৰি আছে। সেয়া চাওক ধুনীয়াকৈ ফুৰি আছে। এতিয়া আমাক অকণমান ফুৰিবলৈ ছাৰহঁতে পঠিয়াই দিছে। এতিয়া অকণমান আমি ফুৰি লওঁ, চাই লওঁ। সেয়া চাওক এতিয়া আমি পাহাৰীয়া অঞ্চল অলপমান চবেই আমি গৈ আছো চাবলৈ। সেয়া আমাৰ জ্যোতিবা। সেয়া চাওক শিল, পানী, পাহাৰ हम लोग पहाड़ পাহাৰৰ তলৰ পৰা আমি ওপৰলৈ আহিলো। সেয়া চাওক পাহাৰৰ ওপৰত ঘৰ বনাই থৈছে।
गाइस ये हमारा न्यू यूट्यूबर है देखो हाय बुली को हाय हाय ये मेरा घर है पाकिस्तान का घर है ये पाकिस्तान का फाइनेली আমি জেগা চাই আহিলোঁ তাৰপিছত আমাৰ ছাৰ বাইদেউহঁতে ধুনীয়াকৈ বনাই পেলাই থৈ দিছে আমি এতিয়া খাবলৈ লৈছোঁ সেয়া চাওক খোৱাত চবেই ব্যস্ত এতিয়া আমি ভাত চাত খাই যাবলৈ ওলাইছোঁ আৰু গাইজ ইমান ধুনীয়াকৈ ফূৰ্তি কৰি আমি আহিছিলোঁ তাৰপিছত আমাৰ মাজতে আমাৰ বাছখন বেয়া হৈ গ'ল নাচি নাচি বক্সৰ বেটাৰী চাৰ্জো খতম হ'ল তাৰপিছত সিফালে আকৌ গাড়ীও বেয়া হ'ল বহুত মনত দুখ পাইছোঁ তো আজিৰ ভিডিঅ'টো ইমানতে ৰাখিলোঁ নেক্সট ভিডিঅ'ত লগ পাম সকলোকে মোৰ ভিডিঅ'টো চাই সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব তো আজিৰ কাৰণে সকলোকে বাই বাই